নমস্কাৰ মই কৰবিয়া গণ অধিকাৰৰ বিশেষ অনুষ্ঠান দেওবৰীয়া আলাপলে সকলোকে স্বাগতম জনাইছো আৰু সদায় দৰে আজিও আমাৰ মাজত উপস্থিত আছে বিশিষ্ট এগৰাকী ব্যক্তি যাৰ পৰিচয় হয়তো সকলোৱে জানে চিনাকি কৰাই দিয়া প্ৰয়োজন নাই তথাপিতো আমাৰ অনুষ্ঠানৰ মাজলৈ আজি তেখেতক আমন্ত্ৰণ কৰি আনিছো তেখেত হৈছে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী লগতে অভিনেত্ৰী আৰু লগতে চৰকাৰী বিষয়া তৰুলতা কুতুম সকলোৱে পৰিচিত নাম আজি আমি তেখেতৰ সৈতে কিছু মনৰ কথা পাতিম তেখেতৰ মনৰ অনুভৱ বুজিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো নমস্কাৰ গণ অধিকাৰক বহুত বহুত ধন্যবাদ দিছোঁ আজিৰ এই কি বুলি কম কৰবিহিত বহুত ধন্যবাদ আজি বিশেষ এই অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনোৱাৰ কাৰণে প্ৰথমে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ আপুনি ইমান ব্যস্ততাৰ মাজত আমাক অকণমান সময় দিয়াৰ বাবে যিহেতু এগৰাকী মাতৃ আৰু লগতে চৰকাৰী কৰ্মচাৰী আৰু লগতে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী আৰু লগতে সুন্দৰকৈ অভিনয় কৰে তেখেতে আৰু ইমান ব্যস্ততাৰ মাজত আপুনি কেনেকৈ সময়বোৰ মেইনটেইন কৰে বা কেনেধৰণে আপুনি সময়বোৰ মিলাই মানে আচলতে আৰু মই খুব দেখিছোঁ ছ'চিয়েল মিডিয়াত আপুনি ৰাস কৰাও দেখিছোঁ এইকেইদিন ছ'চিয়েল মিডিয়াত আপোনাৰ ভিডিঅ' দেখি আছোঁ আপুনি ৰাসো বহুত কৰিলে আপুনি সময়বোৰ কেনেদৰে মেইনটেইন কৰে এতিয়া ৰাস কৰিলোঁ মই এইবাৰ বহুত জেগাতে বিশেষকৈ মাজুলী আৰু ৰাসৰ কথা কৈছোঁ নাৰায়ণপুৰ মেৰমুখত আৰু আছিলে কিন্তু মই সময় দিব নোৱাৰিলোঁ আচলতে কেনেকৈ মেইনটেইন বুলি কৰে এতিয়া মেইনটেইনৰ কথা ক'লে আৰু মই গভমেণ্ট অফিচাৰ হিচাপে বা গভমেণ্টত কৰ্ম কৰা হিচাপে এতিয়া চব কথা ক'ব নোৱাৰি মেইনটেইনছ মানে বহুত কষ্ট হয় ইচ্ছা আছে যেতিয়া আৰু মই চেষ্টা কৰোঁ দেওবাৰ মিলাই পেলাই ক'ৰবাত যদি মই প্ৰগ্ৰেমটো কৰিব পাৰোঁ তেতিয়া সেই এনেকৈয়ে মিলাই লওঁ মোৰ প্ৰগ্ৰেমটো আৰু চাকৰিটো মেইন আচলতে মোৰ যিহেতু মই এটা মই গভমেণ্টৰ এটা হেৰিত আছোঁ দায়িত্বত আছোঁ তাৰ কাৰণে মই প্ৰথমতে মই নিজৰ চাকৰিটোকে বেছি গুৰুত্ব দিওঁ আৰু যেতিয়া ডিউটি কৰাৰ পিছতহে মোৰ গান বাজনা নাচোন ভাগুন অভিনয় এই সকলোবিলাক হয় প্ৰথমতে ইমান এটা দায়িত্বত থকাৰ পিছত সময়বোৰ মানে এনেকৈ আমি হেৰি নকৰোঁ মানে যেতিয়া মই কৰ্ম কৰি থাকোঁতে মই চাকৰি ডিউটি থাকোঁতে মই নকৰোঁ একচুৱেলি আৰু যেতিয়া মোৰ ডিউটি নাথাকে যেনে ছানডেত পৰে ছেটাৰডে ৰাতি সেইবিলাকত মই লওঁ আচলতে আমি কাশী পিন্ধা হিচাপে আমাৰ কাৰণে মানে ছানডে ছেটাৰডে বুলি কথা নাই কিন্তু তাৰ মাজতে মই নিজৰ ভাল পোৱাখিনি ওলাই লওঁ সেয়া আচলতে কি হয় মানুহৰ একাগ্ৰতা থাকিব লাগিব ধৈৰ্য থাকিব লাগিব আৰু কামৰ প্ৰতি আগ্ৰহ থাকিব লাগিব তেতিয়াহে আচলতে আপুনি এফালে আহক তেতিয়াহে আচলতে মানুহে যিকোনো কাম কৰিব পাৰি আৰু পেচা আৰু নিচা দুইটা যেতিয়া একেলগ হয় আপোনাৰ যিহেতু পেচা আৰু নিচা দুইটা একেলগ কৰে আপোনাৰ গান গোৱাটো এটা নিচা হয় আপুনি অতীতৰ পৰা গান গাই আহিছে জুবিনদাৰ লগত গাইছে আপুনি বহু অসমৰ বিশিষ্ট জনপ্ৰিয় কণ্ঠশিল্পীৰ লগত আপুনি কণ্ঠদান কৰিছে আপোনাৰ বহুকেইটা জনপ্ৰিয় গীত আছে গতিকে আমি জানিব বিচাৰিম আপুনি পেচা আৰু নিচা দুইটাকে যিহেতু সমান্তৰালভাৱে ইমান সুন্দৰকৈ আপুনি চলাই নিছে পোনপ্ৰথমে মই জানিব বিচাৰিম আপুনি যিহেতু আমাৰ নতুন বছৰ আহি আছে আপুনি নতুন বছৰত ৰাইজক কি উপহাৰ দিম বুলি ভাবিছে আৰু শেহতীয়াকৈ জুবিনদাৰ লগত এটা খুব সুন্দৰ গান প্ৰেমৰ ছবি গতিকে প্ৰেমৰ ছবিৰ বিষয়ে অকণমান কওক ৰাইজক আৰু আপুনি নতুন বছৰত কি পৰিকল্পনা কৰিছে সেইবিলাকো কওক আচলতে ৰাইজ মানে মোৰ শুভাকাংক্ষী আৰু মোৰ কি বুলি কয় এইটো মানে মোৰ শুভাকাংক্ষী আৰু অনুৰাগী ইহঁতে মোক জীয়াই ৰাখিছে আচলতে গান মই খুব ভাল পাওঁ সৰুৰে পৰা এক্টিং কৰি ভাল পাওঁ দুইটাকে সমানভাৱেই মানে একচেপ্ট কৰিছে মোক যিহেতু ইমান ভাল পায় মোৰ ফেমিলি মোৰ ইউটিউবো চেনেলো আছে ইউটিউব ফেমিলি আছে মোৰ ফেন ক্লাব আছে মোৰ অনুৰাগী আছে বহুত আছে ইহঁতৰ কাৰণে বহুত মোৰ মানে নতুন বহুত কিছু দিব মন যায় আৰু সেইকাৰণে মই এই ব্যস্ততাৰ মাজতে মোৰ নতুন সৃষ্টি নতুন গান নতুন অভিনয় মই দিবলৈ ওলাইছোঁ অতি সোনকালে ৰিলিজ হ'ব খুব সম্ভৱ এই ছানডে হ'ব ৰিলিজ মোৰ অতি সোনকালে বুলি ক'ব হয়তো দেই ঠিক আছে আমি যিহেতু গানৰ কথা ওলাইছে আমি অকণমান শুনিম কিন্তু আপোনাৰ প্ৰেমৰ ছবি মই কৈ আছোঁ কি জুবিনদাৰ মোৰ এই গীতটি প্ৰেমৰ ছবি বহুত দাদাই 2 বছৰ আগতে গালে তাৰপিছত মই আকৌ মানে গালোঁ এতিয়া সম্পূৰ্ণ মানে দৃশ্যগ্ৰহণ হৈ গ'ল 2 দিন ধৰি খুব ধুনীয়া লোকেশ্যন 12টো এইবাৰ হৈছে ফাৰ্ষ্ট টাইম মই মডাৰ্ণ লুকত মই
আগতে কৰিছোঁ যদিও এইবাৰ বেছিকৈ মডাৰ্ণ লুক কৰিছোঁ আৰু গানটো খুবেই ছেট হয় দুখৰ হয় বিচ্ছেদৰ হয় কিন্তু ৰিদমটো কিন্তু ডান্সিং নম্বৰ হয় চ' মোৰ মানে অনুৰাগীসকলে শুভাকাংক্ষীসকলে দুটাই পাব গান ভাল পোৱাসকলে দুটাই পাব দুখতো মানে নাচিব পৰা এটা গান পাব আৰু খুব ধুনীয়া গানটো সঁচাকৈ খুব ধুনীয়া জুবিন দাই গাইছে মই কি গাইছোঁ মই নিজেই নকওঁ বাৰু যে ৰাইজে ক'ব কমেণ্ট কৰিব চ' অতি সোনকালে ৰিলিজ কৰিব গৈ আছোঁ ধন্যবাদ দিছোঁ আমাক গণ অধিকাৰ যি কৰ্মকৰ্তা সকলোকে আৰু এই চেনেলটোক মই বহুত বহুত ধন্যবাদ দিছোঁ কাৰণ ফাৰ্ষ্ট টাইম প্ৰেমৰ ছবি ছবি এই চেনেলৰ যোগেদিহে প্ৰচাৰ চলোৱা হৈছে চ' ধন্যবাদ দিছোঁ মোৰ ভণ্টি কৰৱীক ভণ্টি খুব মানে মোক মানে চেষ্টা কৰে যে বাই আৰু আগুৱাই যাওক চ' মই চেষ্টা কৰিছোঁ আৰু তাৰ চেনেলত সদায় মই ওলাই থাকোঁ চ' গানটোৰ প্ৰেমৰ ছবি আছে মিচিং ছং আছে কাৰণ মিচিং অনুৰাগী মোৰ বহুত আছে চ' অসমৰ চব অনুৰাগীয়ে আছে মোৰ সেইকাৰণে মিচিঙৰ কাৰণে নঙকে এটা ফিল্ম ছং এটা আমি এই দেওবাৰে শ্বুট কৰিব গৈ আছোঁ মানে একদম ৰিচেণ্টলি আৰু পাকুমাৰী বুলি এখন চিনেমা দৃশ্যকৰণ চলি থকা হৈছে তাৰো এটা গান আধৰুৱা হৈ আছে সেইটো কমপ্লিট কৰিব গৈ আছোঁ চ' নতুন বছৰত বহুত বহুত মোৰ অনুৰাগী আৰু শুভাকাংক্ষীয়ে বহুত বহুত নতুন নতুন বস্তু পাব মোৰ অন্তৰৰ পৰা আপোনালোকক সকলোকে নতুন বছৰৰ শুভেচ্ছাৰ লগতে এই উপহাৰটো মই দি দিলোঁ যিহেতু আমি প্ৰেমৰ ছবি শুনিম নিশ্চয় অকণমান দৰ্শকক শুনাই দিওঁ তাৰপিছত আমি যিহেতু ইমান সুন্দৰকৈ আপুনি গান গায় কণ্ঠশিল্পীৰ লগত যিহেতু আমি কথা বতৰা চলি আছে গতিকে মাজে মাজে আমাৰ গানো হৈ থাকিব তো এতিয়া প্ৰথমতে প্ৰেমৰ ছবি শুনো প্ৰেমৰ ছবি লিখিছে আমাৰ বেনিল বৰী বেনিল মানে মোৰ হাবি মাই ডিয়াৰ হাজবেণ্ড খুব ধুনীয়া লিখিছে তেওঁ প্ৰথমতে নিলিখোঁ বুলিয়ে কৈছিলে মই বিচ্ছেদৰ গান লিখিব নোৱাৰোঁ তাৰপিছত মই আৰম্ভ কৰিলোঁ তেওঁ কমপ্লিট কৰিলে চ' মিউজিক কৰিছে নীলোৎপল শব্দ জুবিন দাই ডাবিং কৰিলে বাবলু শিৱব্ৰত শৰ্মা চিকমিকি ষ্টুডিঅ'ত আৰু মই ডাবিং কৰিলোঁ শব্দ নীলোৎপলৰ ওচৰত চ' খুব ধুনীয়াকৈ মিক্সিং চলি হৈ গৈছে চ' মই গাই দিছোঁ অকণমান ফাৰ্ষ্ট টাইম ঐনিতম আৰম্ভ কৰে তাৰপিছতে হেৰি হয় অকণমান মিক্সিং আছে কেতিয়াবা মোৰ মৰমবোৰে তোমাক আমনি কৰে নে প্ৰশ্ন কৰে নে তুমি আৰু মই আজি কিয় দূৰে দূৰে আছো কিয় দূৰে দূৰে কেতিয়াবা মোৰ মৰমবোৰে তোমাক আমনি কৰে নে প্ৰশ্ন কৰে নে তুমি আৰু মই আজি কিয় দূৰে দূৰে এয়া গান খুবেই সুন্দৰ এটি গীত ইমান সুন্দৰ আৰু নতুন বছৰত অসমবাসী ৰাইজে খুব এটা সুন্দৰ গীত জুবিন দা আৰু তৰুলতা কুটুমৰ কণ্ঠত আপোনালোকে উপহাৰ পাব আৰু লগতে এতিয়া যিহেতু পাৰ্টি হৈ থাকিব 31 আহিব পিকনিকৰ বতৰ সকলো সময়তে গানটো শুনিবলৈ পাব আৰু যিহেতু পোনপ্ৰথমে আপোনাক এগৰাকী কণ্ঠশিল্পী হিচাপে পৰিচিত অসমত গতিকে আপোনাৰ সংগীতৰ যাত্ৰাটো অকণমান জানিব বিচাৰিব আমাৰ দৰ্শকে হয় মোৰ সংগীতৰ যাত্ৰাটো খুবেই কঠিন মই আছিলোঁ বানবাৰিষাৰ মাজত ধেমাজিৰ ছোৱালী বুলি ক'লেতো আৰু কি পৰিচয় দিম মিছা কথা কৈ লাভ নাই আৰু বাৰিষা মাজতে ঐনিতম বুটলিছিলোঁ ঐনিতম গাবলৈ শিকিছিলোঁ ব্ৰহ্মপুত্ৰৰ কিনাৰতে কাৰেং চাপৰি খুব বিধ্বস্ত এৰিয়া আছিলে মোৰ সংগীত যাত্ৰা তেনেকৈয়ে খুব মানে কঠিনৰ মাজত মই আগুৱাই আহিছোঁ এইখিনিলৈ পাইছোঁ যেতিয়া এইখিনিলৈকে যি মানে আহি পাইছোঁ সেইখিনি বহুত কষ্ট আছিলে বহুত মানে কি বুলি ক'ম ঘাত প্ৰতিঘাত আছিলে তেতিয়া আমি এতিয়া অকণমান ডাঙৰেই ন এতিয়া বয়সটো চ' তেতিয়া খুবেই মানে ছোৱালী মানুহ এনেকৈ ওলাই যায় গান গোৱা সেইবিলাক খুব মানে মানুহৰ বহুত বদনাম মানে আছিলে ভাল নহয় আৰু ভাল নাপায় মানুহে ঘৰত থাকিলেহে ছোৱালীক ভাল বুলি কয় পঢ়া শুনা কৰিলেও সেই আমাৰ এৰিয়াত মানে ইমানকৈ হেৰি নহয় আৰু যেনিবা কিন্তু ছোৱালী সদায়
সদায় ঘৰত গাহৰি পুহিব লাগে, চোতাল সাৰিব লাগে, আৰু ছোৱালী সদায় কাপোৰ বব লাগে, ভাত ৰান্ধিব লাগে, সেইখিনিয়ে ছোৱালীৰ মানে বেছি গুৰুত্ব প্ৰদান কৰা হৈছিলে। তেতিয়া আমাৰ সময়খিনি অকণমান প্ৰভাৱ পৰিছিলে। চ' মই ব্ৰহ্মপুত্ৰৰ কিনাৰত কাৰেং চাপৰি যেতিয়া বিধ্বস্ত হৈছিলে, যেতিয়া কাৰেং চাপৰি মথাউৰি ভাঙিছিলে, তাতে মই এদিন চাব গৈছিলোঁ। তেতিয়া মই ঐনিতম ৰচিছিলোঁ, গাইছিলোঁ। সেই চিটুৱেশ্যনবিলাক সদায় মোৰ গানবোৰ ৰাইজে কিয় ভাল পায় বুলি ক'লে এক প্ৰকাৰ মই সেইটোৱে ক'ম যে মই বাস্তৱ গানবোৰ গাওঁ, যিহেতু মানে সঁচা 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 যি দেখোঁ মই সত্যটোকে মই গাওঁ। সেইকাৰণে মোৰ ধেমাজি ডিষ্ট্ৰিক্টত মোৰ বগীবিলত একেবাৰে এতিয়া জনপ্ৰিয় বগীবিল কাৰেং চাপৰিত চেকাই নামঘৰীয়াত মোৰ জন্ম, আৰু মই পঢ়া শুনা কৰিছিলোঁ ধেমাজি কলেজতে ফাৰ্ষ্ট। তাৰপিছতে মই হেণ্ডিকত আহিছোঁ। তাৰপিছত খুব কষ্ট আছিলে মোৰ সংগীত যাত্ৰাটো, কি ক'ম। মই অভিনয় কৰিছিলোঁ। ফাৰ্ষ্ট মই থিয়েটাৰত কাম কৰিছিলোঁ। থিয়েটাৰত সদায় মানে হৰ্ণটো ওলমাই ৰাখি দিয়ে, তাতে নিজে নিজে এক্টিং কৰি কৰি গান গাইছিলোঁ, এক্টিঙো কৰোঁ, গানো গাইছিলোঁ। কিন্তু তেনেকৈও ৰাইজে ইমানেই মোক মানে তেনেকৈ ৰাইজে মানে আমাৰ সমাজৰে হওক, য'ত য'ত মই এক্টিং কৰিছোঁ, থিয়েটাৰ কৰিছোঁ, তাতে খুবেই বা তেনেকৈ মই ৰাইজৰ মাজত মানে অকণমান জনাজাত হৈ আহিলোঁ। তাৰপিছত খুবেই ভাল পায়। মই এইবিলাক কৰাৰ পিছত স্কুললৈ যাওঁ, মোৰ চুলি ইমান দীঘল, আপোনালোকে আগৰ ভিডিঅ'বিলাক চাব। এতিয়া কি ক'ম আৰু, এতিয়া খোৱা বোৱাৰ মানে হেৰিবিলাকৰ কাৰণে চুলিও সৰিবলৈ আৰম্ভ কৰিছে, আৰু তেতিয়া চুলি দীঘল। মই যেতিয়া যাওঁ স্কুলত, ল'ৰা ছোৱালী যিমান মানুহ হৈ ঘূৰি ঘূৰি মোক চাই, তেতিয়া মই গম পালোঁ মোৰ জনপ্ৰিয়তাটো, ৰাইজে মোক ভাল পাইছে। তাৰপিছতে তেনেকৈ ওলাই আহিছোঁ। মোৰ মা খুব মোক মানে সহযোগ কৰিছিলে। দেউতাক খুবেই গান ভাল পাইছিলে, মই নাচি ভাল পাইছিলোঁ, এক্টিং কৰি ভাল পাইছিলোঁ। দেউতাই কিন্তু গানটোকে গুৰুত্ব দিছিলে। গান গাওক, বুঢ়ী হ'লে নাচিব নোৱাৰিবা, বুঢ়ী হ'লে গানো গাব পাৰিবা। তো সেয়া আছিলে কৰবী মোৰ সংগীত যাত্ৰা। বহুত ৰেডিঅ' চেণ্টাৰত মই ক্লাছ 5তে মই ৰেডিঅ' চেণ্টাৰ মানে গান গাইছিলোঁ, অনাতাঁৰ শিল্পী ডিব্ৰুগড় আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা, আৰু গুৱাহাটীত আহিলোঁ। তেনেকৈ আহি আজি এইখিনিত আছোঁ। এতিয়া আপুনি গুৱাহাটীত আহিলোঁ বুলি কোৱাৰ কাৰণে মোৰ মনত পৰিছে, মই কোনোবা এটা ইণ্টাৰভিউত আপোনাক দেখিছিলোঁ, বা আপুনি বোলে মাৰ পৰা সোণৰ ফুলি এপাত লৈ আহি গুৱাহাটীলৈ আহিছিলে। সেইটো ক'লে অকণমান আমাৰ দৰ্শকসকলে নিশ্চয় ভাল পাব। আপুনি কেনেকৈ সংগ্ৰাম কৰিছিলে আচলতে সংগীতৰ যাত্ৰাটো? এইটো সঁচাকৈ দেই, সেইখিনি ক'লে অৱশ্যে পজিটিভে হয়, নেগেটিভ নহয়। তেতিয়া মাৰ বিয়াৰ এয়াৰিং ইমান দীঘল, মানে এনেকৈ কৰি মানে এনেকৈ আছিলে। চ' ডাঙৰ মানে বিখিলে তেতিয়া, আৰু 5,000টো বহুত ডাঙৰ আৰু তেতিয়া এমাউণ্টটো। তাৰপিছত কি কৰিম, মই এতিয়া মিচিং ঐনিতমৰ প্ৰথম মোৰ টিকে প্ৰডাকশ্যনৰ ঐনিতম কেছেট আছিলে আছি নৈ আপোন। খুব মানে এই আছি নৈ আপোনে আজি সমাজৰ মাজত মোক মানে চিনাকি দিলে। কোৱান্টিটি এণ্ড কোৱালিটি, এইটো ফাৰ্ষ্ট আমাৰ কি ক'ম আৰু, মিচিং সমাজত মানে এনেকৈ কেছেট বিক্ৰী কৰিলে খুব বেছি 500 তেনেকৈ যায় আৰু, কিন্তু এই কেছেটটোৱে 5,000 মানে ক্ৰছ কৰিলে। তেতিয়া জোনাইত খুব চলে, ধেমাজিত খুব চলে, তেনেকৈ কৰিলোঁ। আৰু তেতিয়া প্ৰথম এই ঐনিতম এই কেছেটটো আছি নৈ আপোন কৰোঁতে মোৰ পইচা নাই, আচলতে পইচা নাই। এতিয়া মাহঁতে এতিয়া পইচা দি পেলাই কেতিয়াও মানে গান গাওক সেইটো নাভাবে। তাৰপিছত মই ঘৰৰ মানুহ নজনাকৈ আহিলোঁ ইয়াতে। মই আহি মানে মাৰ সোণৰ পাত মই 1,500ত এটা দোকানত মাত্ৰ এপাত এপাত ইয়াতে নহয়, তাতেই মই দোকানীয়ে মানে খুব মানে জোৰ কৰি মোক পইচা লাগিব, মোক গান কৰিব গৈ আছোঁ। মানে তেতিয়া মানে কিমান লাগে জানে, এটা কেছেট বনাবলৈ হ'লে 35,000 লাগে, কিন্তু 8টা গান, 8টা গান এলবাম হিচাপে ওলায়। তেতিয়া নাম আছি নৈ আপোন এটা এলবাম হয়। তেতিয়া 8টা গান আছিলে, 8টা গানত 35,000 চব লাগে। আৰু গোটেই মানে ট্ৰেন্সপাৰিং লয়, মানে 1,000 যদি ট্ৰেন্সপাৰিং হয় তেনেকৈ হয়। তেতিয়া মোৰ পইচা নাই, তেনেকৈ 35,000 মোৰ হাতত আছিলে 15,000, আৰু মাৰ এপাত পিন্ধি 2,500ত মই বিক্ৰী কৰিলোঁ। তাৰপিছত মই গুৱাহাটী আহিলোঁ, আহি মানে এলবামটো কৰিলোঁ।
কৰাৰ পিছত মায়ে মানে যেতিয়া অৱশ্যে তেতিয়া মই ৰিটাৰ্ণ কৰিব পাৰিছোঁ আৰু যেতিয়া কেছেট ওলালে মানে এলবামটো ওলালে আছিনাই আপোন বহুত ফেমাছ হৈ গ'ল বহুত ফেমাছ মোৰ পইচাও অকণমান ৰিটাৰ্ণ আহিলে তেতিয়া মায়ে মানে এদিন মানে আমাৰ দহা আইতাৰ মানে হেৰি আছিলে দতগাং বুলি কয় দহা আছিলে দতগাং মানে এই যে বহুত বছৰ পিছত পাতে আৰু দতগাংটো তেতিয়া মায়ে পিন্ধিবলৈ বিচাৰিছিলে তেতিয়া মানে আচলতে মায়ে গম পাইছে কাণফুলি জোনাই বুলি মায়ে কৈছে কাণফুলিটো ক'ত গ'ল কাণফুলি ক'ত গ'ল বুলি ক'লে তাৰপিছতে মই আৰু নুশুনা ভাউজৰি আছিলোঁ মায়ে কৈছে তুমি জানা তুমি কোৱা কি কৰিলা তুমিতো এবাৰ কৈছিলা মোক এইটো মা বিক্ৰী কৰি দিয়ে বা বনাই দিয়ে এনেকৈ কৈছিলা তেতিয়া মাক কৈ দিলোঁ আৰু মা মই গান কৰিছোঁ আছিনাই আপোনটো মই কাৰণে আমুকৰ তাত মই ধৰ্মেন্দ্ৰ বুলি এটা দোকানী আছিলে তাত মই বিক্ৰী কৰি দিছোঁ বুলি ক'লোঁ মায়ে যে এনেকুৱা দিলে চাট ভগৱানৰ জীৱনত পাহৰিব নোৱাৰোঁ তাৰপিছত মই ক'লোঁ যে আপোনাক মই 25ৰ বদলি মই আপোনাক মই 5,000 দিম মাক দিলোঁ আৰু এনেকুৱাই এটা বনাই দিলোঁগৈ মই তাৰপিছত তেনেকৈ হ'ল আৰু মোৰ সংগীতৰ যাত্ৰা তেনেকৈ সেই প্ৰথম কেছেটটোতে মই আমাৰ ভূপেন মামাক লগ পাইছিলোঁ SK হাজৰিকাত তেতিয়া মামাই কৈছিলে মোক নাজানে ন তুমি সেইকাৰণে কৈ দিছোঁ মামাই কৈছিলে ঐনিতমটো মিক্সিং চলি আছিলে মামাহঁতে মানে ডক্টৰ ভূপেন হাজৰিকাই মানে আছিলে তাতে কিবা মিটিং সিহঁতৰ আছিল তেতিয়া তেওঁ হেৰি আছিলে দেই সাহিত্য সভাৰ সভাপতি আছিলে নেকি তো আহি আছিলে তেতিয়া ঐনিতমটো শুনি কৈ আছে যে বোলে কি কয় এইটো পানৈৰ সুৰ মই বাহিৰত আছিলোঁ আৰু আমাৰ তেতিয়া ফোনটো ইমান দীঘল ন ৰিমট টাইপৰ কথা পাতি আছিলোঁ পানৈৰ সুৰ মোৰতো খং উঠি গ'ল ন ভূপেন হাজৰিকাক একচুৱেলি মই চিনি পোৱা নাই গান আপুনি চিনি পোৱা নাছিলে তাৰ গান মানে চব জানো ভাৰতৰে পূৰ্ব দিশত সূৰ্য ওলা দেশ মানুহে মানুহৰ বাবে সেইবিলাক জানো তেতিয়া ভূপেন দাই পানৈৰ সুৰ বুলি ক'লে তাৰপিছত মোক সূৰ্য হাজৰিকাই কৈছে দাদাই তুমি সঁচাকৈ চিনি নোপোৱা মই চিনি নাপাওঁ এনেকৈ ক'লোঁ তো তুমি এই মানুহে মানুহৰ বাবে সেইটো জানা এইটো ভূপেন হাজৰিকাৰ গান হয় তাৰপিছতে কৈছে আৰু কি জানা মই ভূপেন হাজৰিকাৰ গান মই জানো বোলো মিচিং দেখাটি বজালিলে পেপাটি সেইজনী ভূপেন হাজৰিকা নহয় এনেকৈ কৈছে হয় সেইজনেই হয় এনেকৈ কৈছে তেতিয়া কৈছে যে পানৈ বুলি কওঁতে কৈছে তোমাক জোকাইছে আৰু তুমি ইমান ধুনীয়া তোমাৰ চকু ইমান ডাঙৰ তুমি পানৈ বুলি মাতিছোঁ যদিও পানৈৰ চকুবিলাক ইমান ফুলা তোমাৰ নাক জোঙা চকু ডাঙৰ তুমি মিক্সাৰ বুলি কৈছে তোমাৰ মা দেউতাই মিক্সাৰ আছে মানে অসমীয়া হ'ব মানে কোনোবা শৰ্মা বামুণৰ পৰা মিক্স কৰি আহিছে বুলি ক'লে তেতিয়া কৈছে নহয় মোৰ মা মিচিং হয় মোৰ দেউতা মিচিং সেনেকুৱা ধৰণৰ মানে গাঁৱৰ পৰা আহিছোঁ যেতিয়া আৰু তো এয়া মোৰ প্ৰথমে মাৰ পৰা চুৰ কৰি বনোৱা আপোন আছিনাই আপোন আজিও আছিনাই আপোনৰ কাৰণে তৰুলতা কুতুমক অসমৰ মিচিং ৰাইজে চবেই ভাল পায় আমেৰিকালৈকে থকা মিচিং মানুহে এই আছিনাই আপোন এটা ঐনিতম মুখস্থ সিহঁতৰ আমি এটা গান শুনিম আপুনি এইটো লিখিছিলে নেকি মানস ৰবিন আৰু আপুনি আছিনায়ং মানে হয় সেইটো আপুনি গাইছিলে লিখা নাই আপুনি লিখিছিলে ন নহয় মই ক'ৰবাত মানে গীতটো মই ইউটিউবত চাইছিলোঁ তেতিয়া লিৰিক্সত মানে এনেকৈ দিয়া আছিলে কিন্তু গীতটো আপুনি লিখিছিলে ন মই লিখিছিলোঁ আৰু সেইটো জুবিন দাও জানে আৰু জুবিনা তেতিয়া মুম্বাইত আছিলে অকল অনলি জুবিন দাৰ কাৰণে মই জুবিন দাৰ লগত গান গাম বুলি কৰিছিলোঁ তেতিয়া মানস ৰবিন খুবেই জনপ্ৰিয় মিউজিক ডাইৰেক্টৰ আছিলে তো মিউজিক ডাইৰেক্টৰ হিচাপে তেওঁৰ ওচৰত গৈছিলোঁ আৰু আপুনি গানটো লৈ গৈছিলে জুবিন দাও কৈছিলে মানস ৰবিনৰ ওচৰত মিউজিকটো কৰিব লাগে তো মই গ'লোঁ তেতিয়াতো আৰু মানস ৰবিনক লগ পোৱাটো বা জুবিনক লগ পোৱাটো কিমান মানে কঠিন আৰু কিমান মানে সৌভাগ্যৰ কথা এতিয়া মই সুধো আপুনি জুবিন দাক কেনেকৈ লগ পাইছিলে প্ৰথম যিহেতু আপোনাৰ প্ৰতিটো গান জুবিন দাৰ লগতে আছে জুবিন দাক মই সঁচা কথা কওঁ জুবিন দা তেতিয়া NK প্ৰডাকশ্যনত কাম কৰে ন তাতে থাকে ন DG মিউজিকত তেতিয়া জুবিন দাই এদিন তেওঁৰ মেনেজাৰক লৈ কোনোবা এটা বেকগ্ৰাউণ্ডত ঐনিতম এটা গাব লাগে বুলি মোক মানে বিচাৰিব দিছিলে ফোন কৰিব দিছিলে মই জুবিন দাক কেতিয়া জুবিন দাৰ ওচৰত মই যোৱা নাই বাৰু দেই জুবিন দাৰ ফাৰ্ষ্ট টাইম মই জুবিন দাক তেনেকৈ লগ পাইছোঁ NK DG মিউজিকলৈকে মোক মাতিলে জুবিন দাক লগ পালোঁ আৰু তেতিয়া মই জুবিন দাক মানে ওচৰত পাইছোঁ যদিও মানে জুবিন দাক মই ভয় কৰোঁ আৰু মই তেনেকৈ আৰু চবেই ভয় লাগিব ন তেনেকৈ প্ৰথম অৱস্থাত আৰু দাদাই কৈছে যে মোৰ চুলিটোকে চাই দাদাই এনেকৈ চুৱে এনেকৈ দীঘল ইমান ধুনীয়া চুলি দীঘল বুলি কয় আৰু তেতিয়া দাদাই মোক এটা জানমণি কেই নম্বৰত জানো এনেকুৱা আছিলে ভলিউম কিমান আছিলে জানো
তেতিয়া জানমণিটো দাদাই মোক গান এটা গাবও দিছিলে সেই এইটো আছিলে হা মোক লিড পাৰ্ট গাবলৈ ৰিক দেৱ বৰকটকী দাদাক কৈছিলে সেই গানটো তাইক গাই দিবা বুলি বিহু আছিলে কিন্তু তেতিয়াতো মই ভালকৈ এছামিজ কথাই ক'ব নাজানো তেতিয়া সুবাসনা আছিলে আমি একেলগে গাইছোঁ এইটো আছিলে ন আকাশ বেটা দিয়া যদি জোনানে এই সুৰটো আছিলে তেতিয়া মই গাব নোৱাৰোঁ বিমান দাই ঠিকছে মোক গালি দিলে তাৰপিছতে মই কান্দিছোঁ মই লাজতে মই কোৰাছ গাই গুচি আহিলোঁ তাৰপিছত তেনেকৈ জুবিন দাক লগ পালোঁ জুবিন দাহে প্ৰথম মোক বিচাৰিছিলে তাৰপিছত জুবিন দাক লগ পালোঁ প্ৰথম মোৰ চিনেমা আকৌ টিকে প্ৰডাকশ্যনৰ প্ৰথম চিনেমা আছিনাই আপোনাৰ পিছত প্ৰথম চিনেমা ইয়ৰ লভ অনলি ফৰ মি নগায়াত গংক এই চিনেমাখন খুব ছুপাৰ ডুপাৰ হিট তেতিয়া জুবিন দাই গোটেই গান গাইছে মই জুবিনৰ বাহিৰে কাকো নোগোৱাওঁৱেই তাৰমানে দাদাই মানে পইচাই নলয় মোৰ পৰা তেনেকৈ গান গায় তাৰমানে দাদাক তেনেকৈ আৰু মানে সেনেকুৱা বহুত গান আছে দাদাৰ লগত চিনেমাৰ প্ৰায় মোৰ চিনেমাত দাদাই গান আৰু এতিয়ালৈকে মই দাদাকে পচন্দ কৰোঁ দাদাৰ গানেই মই ভাল পাওঁ আচলতে জানো আপুনি প্ৰতিটো গান আচলতে জুবিনদাৰ লগতে গায় আৰু আচিনায়ং মানে হয় বুলি কোৱাৰ কাৰণে মোৰ কিন্তু সেই গীতটো শুনিবলৈ মন গৈছে আচিনায়ং মানে তৰুলতা কুটুম য়েছ আজিহে তুমি বহুত ভাল কথা ক'লা আচিনায়ং মানে তৰুলতা কুটুম অসমৰ ৰাইজক কৈছোঁ আচিনায়ং মানে তৰুলতা কুটুম আপোনালোকে নাজানিব পাৰে আৰু এতিয়াতো জানিছে বাৰু কিন্তু মানৱ স্বামীনে মিউজিক কৰিছিলে সেইটো মই চেলেঞ্জ কৰিছোঁ আচিনায়ং মানে তৰুলতা কুটুম চ' মই গাইছোঁ এই গীতটো মই একদম মথাউৰিত বহি ৰিলিফ আমি মথাউৰিত ৰিলিফ মানে এতিয়া বাৰিষা আছিলে বানপানী ৰিলিফ দিবলৈ মানুহ আহিছিলে অসমীয়া মানুহ অসমৰ পৰা বহুত মানুহ গুৱাহাটীৰ পৰা মানুহ আহিছিলে আমাক ৰিলিফ দিবলৈ তেতিয়া মোক সুধিছিলে এই মানুহজনে কৈছে যে ভাল পোৱাটোক কি বুলি কয় আচলতে ভাল পোৱাটোক কি বুলি কয় আমি কিন্তু মথাউৰিত আছিলোঁ দেই এই শিবিৰত আছিলোঁ তেতিয়া কৈছে মিচিঙত নমঙ আই লাভ ইউটো কি বুলি কয় আচিনায়ং মৰমটো কি কয় এনেকৈ কৈছিলে আৰু একজেক্টলি সেনেকুৱা মই বনাই লৈছোঁ এইটো গানটো মই বনাই লৈছোঁ তেতিয়া সুধিছিলে তেতিয়া মই কৈছিলোঁ আচিনায়ং মানে বুকুৰে মৰম তেতিয়া কৈছোঁ ৱাহ কি ধুনীয়া কি সুন্দৰ তেওঁৰ নামটো কি আছিলে জানো ডক্তৰ আছিলে মানুহজন হা শিবিৰ মানেকৈ ফাইটাৰ লৈ আহিছিলে তাতে আমাৰ তাতে এনেকৈ নদী মানে ৰাস্তা নাই ফাইটাৰ লৈ আহিছিলে নদীৰ কিনাৰত আমি মথাউৰিত আছিলোঁ শিবিৰত আছিলোঁ খুব বাৰিষা হৈছিলে তেতিয়া চ' এই গানটো তেওঁৰ দ্বাৰাহে সৃষ্টি কৰা হ'ল মোৰ এইকাৰণে মই গাই দিছোঁ অকণমান ঘুনাহতীৰে পাৰত বহি মোৰ জংকি পানেৰ কথা শুনিবৰ মন যায় আহিবানে সঁচাকৈ মোৰ কনে গৈ মই আহিমে বুলি তুমি বাটে চাই মৰমৰ নদীলৈ আহিবা ওলাই মনৰে কথাবোৰ পাতিমে সদায় আচিনায়ং মানে কিয় মৰমী আচিনায়ং মানে হ'ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰে চেনাইটি ইমান সুন্দৰ গান সঁচাকৈ কৈছোঁ নহয় এই গানটো আপুনি আপোনাৰ সৃষ্টি মানে সঁচাকৈ মানিব লগা আৰু এই গানটো সকলোৱে মই কৈছোঁ দেখোন আচিনায়ং মানে তৰুলতা কুটুম আৰু এতিয়া আপোনাৰ পৰিয়ালৰ কথা জানিব বিচাৰিম যিহেতু আপুনি এতিয়া গুৱাহাটীতেই থাকে চাকৰি আপোনাৰ গুৱাহাটীতেই আৰু পৰিয়াল বুলি ক'লে আৰু কি মই কৈছোঁৱে এটা বাচ্ছা আছে তথাপিতো আপোনাৰ মুখেৰে মোৰ হাজবেণ্ড বেনিল বড়ি আৰু এইখিনিতে কৈ থওঁ বাৰ হাজবেণ্ড মানে ভিন্দৌ বুলি কওঁ বেনিল বড়ি খুব ধুনীয়া মানে গীত লিখে গীতিকাৰ আৰু কবিতা লিখে কবি মানে তেখেতক কেতিয়াবা দুইজনকে আনিম আমাৰ অনুষ্ঠানৰ মাজলৈ আজি এখেতৰ মুখে জানো বিজি ন চ' তেওঁ ফৰেষ্ট ডিপাৰ্টমেণ্টত কাম কৰে খুব বিজি আমাক দুইটাৰে সময়ে নিমিলে কেতিয়াও ৰাতিত তেওঁ যদি 2-3টাত আহে আৰু তেতিয়ালৈকে মই বেটা আৰু মই শুই যাওঁ আৰু বেটাকটো আমি সৰু 6 মাহৰ পৰাই এৰিছোঁ চাকৰিৰ মানে কাৰণে খুব দুখ লাগে তেওঁক টাইম মই দিব নোৱাৰোঁ মোৰ হাজবেণ্ডেও দিব নোৱাৰে এতিয়া স্কুল গৈছে আয়ানক সকলোৱে এতিয়া জানে মোৰ টাচত থকা মোৰ মানে FB ফ্ৰেণ্ডে হওক যিমান ফ্ৰেণ্ড আছে অনুৰাগী আছে সকলোৱে জানে আয়ানৰ কথা আয়ান এতিয়া 4.5 বছৰ মাৰ্চত 5 বছৰ হ'ব আৰু চ' আয়ান স্কুল গৈছে চ' আমি
তেওঁক মানে ইমান মানে টাইম দিব নোৱাৰোঁ কি কৰিম এতিয়া চাকৰি এইটো এটা দায়িত্ব হয় তাৰ মাজতে ল'ৰাটোক আমি অকণমান সময় দিবলৈ চেষ্টা কৰিব লাগিব আৰু এতিয়া পঢ়াবলৈও আমাৰ সময় নাথাকে আমি এনেকুৱা বিজি দুইটাৰে আৰু বিশেষকৈ মোৰ হাজবেণ্ডৰ বেছি বিজি সদ্যহতে এতিয়া মই ইমানকৈ মোৰ অফিচটো ঠিকে আছে আমি ডিউটি কৰোঁ আহোঁ তেনেকৈ ইভিনিং আহি পাওঁ কিন্তু মোৰ হাজবেণ্ডৰ মানে দিন ৰাতি কোনো মানে টাইম নাথাকে চ' হাজবেণ্ড তেওঁ বিজি ময়ো বিজি আৰু মোৰ বেটা আয়ান আছে আপোনালোকে আশীৰ্বাদ কৰিব আচলতে ব্যস্ততাৰ মাজতেই জীৱন আমি একদম শেষত আপোনাৰ সৈতে বহুত কথা পাতিবলৈ মন যায় কিন্তু পাতি থাকিম যিহেতু আমাৰ অনুষ্ঠান হৈয়ে থাকিব পিছলৈও মই বগীবিল গানটো শুনিব বিচাৰোঁ যিহেতু আপোনাৰ ঘৰ বগীবিলৰ পাৰত কোলাজান নে অকাজানত অকাজানো নহয় কোলাজানো নহয় মোৰতো কাৰেং চাপৰিৰ পৰা গ'লে চেকাই নামঘৰীয়া একেবাৰে আমাৰতো গাঁৱলীয়া নাম চেকাই নামঘৰীয়া গতিকে আমি বগীবিল গানটো শুনিম আৰু আমাৰ অনুষ্ঠানো যিহেতু সামৰিবলৈ সময় হৈ আহিছে বগীবিল গানটো শুনিম বগীবিল মানে যেতিয়া ষ্টাৰ্ট কৰিছিলে তেতিয়াই গানটো লিখিছিলোঁ আৰু খুবেই জনপ্ৰিয় হৈছিলে সেইখিনি সময়ত মোৰ জীৱনত বহুত মানে সমস্যা আহিছিলে মাৰ বেমাৰ চেমাৰ চব আমাৰ পাৰ্চনেল লাইফতো তো বগীবিল সদায় মোৰ দুখৰ মানে এটা ৰাস্তা আছিলে যেতিয়া মন বেয়া হয় বগীবিললৈ গুচি আহোঁ বগীবিল নাম দিছে তেতিয়া ষ্টাৰ্ট কৰিছে ডাঙৰ বৰ্ডাৰ পেলাই দিছে বগীবিল বনাবৰ কাৰণে তেতিয়া মই সেই গীতটো লিখিছিলোঁ মানে ক'ব নোৱাৰাকৈ অন্তৰৰ পৰা নিগৰি আহিলে তো বগীবিলৰ নামত মিচিঙতো খুব ধুনীয়া খুব জনপ্ৰিয় কিমান ফেমাছ যিকোনো মানে ষ্টেজ শ্ব'ত মানে যদি বগীবিলৰ গান নাগায় সেই গানবোৰ নাগায় তেনেহ'লে ৰাইজে ছেটিছফাই নহয় চ' ময়ো ছেটিছফাই নহয় চ' এই গানটো মই লিখিছিলোঁ একদম বগীবিলৰ পাৰত যিহেতু ডিব্ৰুগড় আৰু ধেমাজিৰ মাজতেই এই ৰিলেশ্যনটো বগীবিলখন হয় তেতিয়া মই ভাবি মানে এনে গুণগুণাই থাকোঁতে ওলাই পৰিলে তাৰপিছত লিখি পেলালোঁ মই ডিব্ৰুগড় ধেমাজি বগীবিল দলঙে জোৰা লগাব বাঘৰ কোৱাচোন মানাময় তোমাৰ মোৰ মাজতে কোনেনো জোৰা লগাব মোৰ কাংকানৈ কোনেনো জোৰা লগাব চিনাই তোমাৰ ঘৰ সিপাৰে চাবলৈ যাবলৈ সুবিধা হ'ব বাঘৰ নৰাচিগা দাহিবা আমাৰ মিচিং মানুহে জোৱাই বুলিব মোৰ কাংকানৈ আমাৰ মিচিং মানুহে জোৱাই বুলিব খুবেই সুন্দৰ মইতো কৈছোঁ জনপ্ৰিয় কণ্ঠশিল্পী অভিনেত্ৰী নহয় তেখেত আচলতে গীতিকাৰো হয় তেখেত খুব সুন্দৰকৈ গীত লিখে আৰু নিজেই সৃষ্টি কৰে আচলতে তেখেতৰ গীতবিলাক যিবিলাক তেখেতে গায় তেখেতে নিজেই সৃষ্টি কৰে আৰু তেখেতে জি টিভিটো গৈছে DID আপুনি জি টিভিত যিহেতু গৈছিলে DID তাৰ বিষয়ে অকণমান ক'ব নেকি মই মানে এনেই কি বুলি ক'ম মানে আচৰিত ধৰণৰ এটা ফোন আহিলে আমাৰ অসমৰ পৰাই আইদেশ্বৰী আপোন পেগু আৰু নৱজিত নাৰ্জাৰী ইহঁতৰ লগত এতিয়া খুবেই মোৰ মানে ঘৰুৱা নিচিনা হৈ গ'ল মোৰ বাচ্চা নিচিনা হৈ গ'ল আৰু মই ভাবিলোঁ যে মই মানে কি বুলি ক'ব বিচাৰিছোঁ মই মানে গমেই পোৱা নাছিলোঁ মই ক'ব ইহঁতক তিনিজনকেই মই ছাপোৰ্ট কৰি আছিলোঁ মনে মই ভিডিঅ' বনাওঁ আইদেশ্বৰীহঁতক মই বাৰু ভিডিঅ' বনাই পেলাই কোৱা নাই কিন্তু মই য'ত নেপালী জেগাত যাওঁ বা বড়ো জেগাত গ'লে ইহঁতৰ কাৰণে কথা কওঁ আৰু মিচিং হিচাপে মই এই যে আপোন আমাৰ নিজৰ হয় বুলি সকলোৱে নিজৰ অসমৰে হয় অসমৰ যিকোনো জিকিলে আমাৰ অসমৰ গৌৰৱ কিন্তু মই আপোনক ক'ব নোৱাৰাকৈ ক'ৰবাত ডিউটি চিউটি গ'লে আপোন আমাৰ হয় দেই ভোট দিব এনেকৈ কৈ পিছত মই ভাবিলোঁ মোৰ চেনেলৰ যোগেদি যদি আপোনক মই ভোট খুজি দিয়া হয় তেনেহ'লে অসমৰ ৰাইজে খুবেই মানে জানিব আপোনাৰো অকণমান মানে শাৰীৰিকভাৱেও হেৰি আছে অসুস্থ আৰু খুবেই দুখীয়া ঘৰৰ ছোৱালী বুলি ভাবিলোঁ আপুনি জিকিলে খুবেই ভাল পাব ন চ' মই তাৰ কাৰণে বহুত কষ্ট কৰিছিলোঁ মই নাজানো মোক তেনেকৈ কোনো কথা নাই মানে আপোনাক মই নিস্বাৰ্থে কৰি গৈছোঁ আৰু পিছত গৈ মানে ফাইনেল ৰাউণ্ডত মোক আপোনাৰ তাতৈ ফোন কৰিলে আপোনাৰ তাতৈ কৈছে যে বাইদেউ
বুলি ক'লে মানে কি মানে তেতিয়া মই ক'লো যে হেৰি কোন হয় বুলি কৈছে মই আপোনাৰ তাত হৈ কৈছো আমিতো অলৰেডি তাতো কিমান ফেমাছ ন তাতো ফোন কৰিছে মই কৈছো ক'লে তাত হয় এই মানে মিচিং ভাষাত কৈছে আৰু ইংনে মানে খুলখালি তো কৈছো পাহৰিলে নেকি একেলগে আমি থিয়েটাৰত যে মই মেণ্ডেলিন বজাইছিলোঁ এনেকৈ ক'লে হয় নেকি তাতো এনেকৈ কৈছোঁ হয় আকৌ এতিয়া তাতো মাতিব নালাগে ভিনদেউ মাতক মাকব মাতক বুলি কৈছে মই মাকব মাতিলোঁ তেতিয়া কৈছে যে মই তোমাৰ কথা মানে মই জি টিভিত ক'লোঁ যে আমাৰ মানেকে মিচিঙৰ সুধিলে বোলে মিচিঙৰ তেনেকৈ কোনোবা আছে নেকি এক্ট্ৰেছ তেনেকৈ গান গোৱা ফেমাছ তেনেকৈ আছে নেকি তেতিয়া মই তোমাৰ কথা ক'লোঁ তুমি বেয়া নাপাবা দেই এইটোহে কৈছিলে তাৰপিছত এনেকৈ কোৱাৰ পিছত আকৌ এসপ্তাহৰ পিছত মোক তাৰ পৰা বুলি যিজন মানে হেৰি হয় মানে গোটেই ক্ৰিয়েটিভৰ মানুহ ক্ৰিয়েটিভ গোটেই টিমটোক DID টিমটোক বা GTVক মানে মেনেজ কৰে চাগে উমে ফোন কৰিলে মই ফোনটো ৰাতিপুৱা এনেকুৱা টাইমত আহিলে हेलो मैं DID से बोल रही हूँ मैं क्रिएटिव हूँ सो आप कहाँ आपके बारे में मैं তেতিয়া টেলিকাষ্ট হোৱা নাই দেই তাতৈ কোৱা কথাখিনি মোৰ কথা কৈছিলে যে অসমৰ এক্ট্ৰেছে মোক এনেকৈ কৈছে ন তাতৈ সেই কথাখিনি মোক কোৱা নাছিলে তাতৈ কিন্তু টেলিকাষ্টো হোৱা নাই তেতিয়া মোক তাতহে কৈছে মই এনেকৈ টিভিত কৈছোঁ টেলিকাষ্ট হ'ব দেই এনেকৈ ক'লে তাৰপিছতে মই এনেকৈ কৈছোঁ তুমি মানে এক্টিং কৰিবলৈ মাতিছে বুলি কৈছোঁ আপুনিতো আহিলেতো মই আপোনাক প্ৰথম শ্বুটিং কৰিম সেনেকৈ ক'লোঁ মোৰ চিনেমা এখন চলি আছে যেতিয়া তাতক এতিয়াও মই শ্বুটিং কৰা নাই শ্বুটিং কৰিম আমি কাৰণ আপোনাৰ দেউতাক হঠাৎ মানে দুখাই থাকিলে চ' আমি অকণমান হেৰি কৰি আছোঁ মৰ্মান্তিকত আছোঁ আৰু চ' তাতক ক'লোঁ যে হয় মানে তাতো উমে ফোন কৰিলে দাদাই উমজনে ক্ৰিয়েটিভৰ মানুহজনে ক'লে যে হেৰি বোলে আপুনি মুম্বাই আহিব পাৰিব নেকি বুলি ক'লে মইতো মাথাটো পাগল হৈ গ'ল যে মই কিয় মুম্বাই আহিব ভয়ো লাগিছে মিছা যেন লাগিছে ঠগিছেই নেকি এনেকৈ লাগিছে চ' মানে DID আৰু GTVত যোৱা এজন নেশ্যনেল পৰ্যায়ত যোৱাটো মোৰ কাৰণে এইটো খুব ডাঙৰ কথা ন মানে কি আৰু একো এটা মোৰ মানে কষ্ট নাই তাতে মই মানে একো কম্পিটিশ্যনতো যোৱা নাই বা মই কি হিচাপত আহিম মইতো ভাবিছোঁ ভয় লাগিছে মই কৈছোঁ যে मैं चिंता करूँगी अभी मैं मेरे हस्बैंड के साथ बातचीत करूँगी सो क्यों आना चाहिए उधर पे मेरा क्या काम है तो आपके बारे में हम लोग नेट में भी देखा है और तातो में भी आपके बारे में बोला है जो वन एपिसोड में आपके बारे में बोला है इसलिए आप आना चाहिए तो वह प्रॉब्लम नहीं तो आप आना चाहिए आपको हम लोग बुला रही हूँ आप आना चाहिए शो में फाइनेल में এনেকৈ बोला এনেকৈ কৈছে আৰু মই কৈছোঁ মইতো হিন্দীও ইমান ভালকৈ নাজানো মই তাত কি কৰিবলৈ যাম মই তেনেকৈও ভাবিছোঁ मैं सोचती हूँ मैं हस्बैंड के साथ बात करती हूँ तो अब आने से आप किसी को लेके आएगा কৈছে তেতিয়া মই কৈছোঁ যে हाँ मेरा साथ तो कोई किसी को तो लेके जाना है तो এনেকৈ ক'লে তাৰপিছত ठीक है आपके एड्रेस प्रूफ एवरीथिंग मैंने कि आई कार्ड भेजो मैं आपको मैं आपके टिकट के लिए मैं करा देता नहीं अभी तो इतना जल्दी में नहीं मैं बातचीत करके आपको बता दी এসপ্তাহ গ'ল তাৰপিছত টেলিকাষ্টো কৰি দিলে এতিয়াতো মোক মাতিবই লাগিব সিহঁতে তাৰপিছত ক'লে যে आपके लिए हम टिकट बुकिंग करेंगे आपको क्या है वो होटल में कैसे रहना चाहिए आपको कैसे মানে কেনেকুৱা হোটেলত থাকিব আপুনি মানে কৈছে आप लोग अच्छा जगह में हम मुझे रखिए তেতিয়া ভালকৈ ক'লোঁ আৰু তেতিয়া কোৱাৰ পিছত একদম 5 ষ্টাৰ হোটেলত ৰাখিলে অহা যোৱা খৰচ দিলে তাৰপিছতে তাত গ'লোঁ মানে একদম বন্ধ কৰি ৰাখিলে এসপ্তাহমান মানে ওলাই যাব নিদিয়ে সোমাব মানে ক'তো যাব নিদিয়ে মানে শ্বুটিঙৰ আগত মানে ক'তো যাব নিদিয়ে তো মানে কপাল বুলি ভাবিম আৰু মই এনেকৈ মাতিলে আৰু সৌভাগ্য কোনোবাই মানে 6 মাহ 7 মাহ কম্পিটিশ্যন কৰিও মানে তাত যাবলৈ নাপায় GTVৰ দৰে এটা হেৰিত ন চ' যিয়ে হওক যিমান হ'লেও মই অন্ততঃ মোৰ ফেচটো এটা নেশ্যনেল পৰ্যায়ত মই দেখিবলৈ পালোঁ চ' থেংক ইউ সৌভাগ্য মানে GTVক ধন্যবাদো দিছোঁ আৰু লগতে ধন্যবাদ দিছোঁ তাতো আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাক যোৱাৰ কাৰণে চাগে মোক এনেকৈ গুৰুত্ব দিলে চ' এইকাৰণে বহুত ধন্যবাদ সকলোকে এইকাৰণে আমি একেলগে এতিয়া ৰিডম নাইট ধেমাজিত হ'ব গৈ আছে ৰিডম নাইট অকল আমাৰ খুব প্ৰগ্ৰেম এটা আমাৰ ঠিক তেনেকৈ মই DIDত গ'লোঁ 2022ত এনেকৈ মই GTVৰ লগত মানে হেৰি হ'ল হঠাৎ মোৰ কপাল ফুলাৰ নিচিনা হ'ল আৰু খুবেই মই সৌভাগ্য অনুভৱ কৰিছোঁ সেইকাৰণে আৰু এতিয়া আমাৰ এটাই মোৰ TKFC তৰুলতা কুটুম ফেন ক্লাব আপোনালোকে জানে চাগে অসমত মোৰ বহুত মানে এনেকৈ মোক ভাল পোৱা মানুহ ওলাইছে তাৰ কাৰণে সকলো মোৰ ফেন ক্লাব সকলো অনুৰাগীক বহুত ধন্যবাদ দিছোঁ আৰু ইভিনিং ষ্টাৰ বুলি এটা ইভেণ্টে মিলি ৰিডম নাইট বুলি এটা প্ৰগ্ৰেম ইহঁতে আয়োজন কৰিছে এটা 2nd এডিশ্যন ধেমাজিত হ'ব গৈ আছে 30 ডিচেম্বৰত
সকলোকে মাতিছোঁ এই প্ৰগ্ৰেমটো বিশেষভাৱে শাৰীৰিকভাৱে অক্ষম আৰু শাৰীৰিকভাৱে অক্ষম আৰু অনাথ শিশুৰ কাৰণে এই প্ৰগ্ৰেমটো চেৰিটি শ্ব' পাতে আৰু খুব ৰাইজে সহযোগ কৰিছে এই প্ৰগ্ৰেমটো এতিয়া ছেকেণ্ড এডিশ্যন ধেমাজি জীয়াদলত হ'ব আপোনালোক সকলোৱে সহযোগ কৰিব সেই প্ৰগ্ৰেমটোত আৰু সকলো দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে সেই প্ৰগ্ৰেমটো পতা হৈছে আৰু প্ৰথমতো সিহঁতে যিসকল পাতিছে আমাৰ অৰ্গেনাইজাৰসকলে মাতি পেন ক্লাবৰ আৰু ইভিনিং ষ্টাৰৰ যিসকল মানে ছেক্ৰেটাৰী সদস্যবৃন্দ যিসকলে কৰ্মকৰ্তা পাতিছে সেইসকলে 7জন মানুহক পইচা কিবা কিবি দিছিলে আৰু এইবাৰো তেনেকৈ মাতিছে আপোনালোক সকলোৱে আহিব এই প্ৰগ্ৰেমটো সহযোগ কৰিব কাৰণ জীৱনত আমি বহুত মানে দিব নোৱাৰিলেও কিছুমান ক্ষেত্ৰত আমি দুখীয়াক সহায় কৰিব লাগে আৰু আমাৰতো পিন্ধিবলৈ খাবলৈ আমাৰতো দুখন হাত আছে কাৰোবাৰ দুখন হাত নাই চকুৱে নেদেখে সেইসকলক আপোনালোক সকলোকে মই অনুৰোধ কৰিছোঁ টিকে FC আৰু ৰিডম নাইটে পাতা ইভিনিং ষ্টাৰে পাতা এই ৰিডম নাইটলৈ আপোনালোক আহিব আৰু এবাৰ চাব কেনেকুৱা প্ৰগ্ৰেম হয় তাতে এইবাৰ আহিব আমাৰ ইণ্ডিয়ান DID লিটল মাষ্টাৰৰ 5 ৰানাৰ্ছ আপ মানে সৰ্বশ্ৰেষ্ঠ নৱজিত নাৰ্জাৰী আহিব DIDত ধেমাজি জীয়াদলত আৰু আপুন পেগু আহিব আৰু DY 365ৰ কি বুলি কয় উইনাৰ আমাৰ নহয় মানে কিবা নহয় আকাশ চুবৰ মনৰ কিবা কি কয় এইটো তাইৰ নামটো কি ৰাণী কামান আহিব তাই মানে শাৰীৰিকভাৱে অক্ষম হয় চ' আপোনালোক আহিব সেই প্ৰগ্ৰেমত যোৱাবাৰ ফাৰ্ষ্ট এডিশ্যনত মাতিছিলোঁ আমি আহমেদ ৰাজাক 2টা হাত নাছিলে আপোনালোকে DIDত দেখিছিলে চাগে DTVত তেওঁক মাতিছিলোঁ খুবেই ধুনীয়াকৈ পাৰফৰ্ম কৰি গুচি গ'ল এইবাৰ আহিব নৱজিত নাৰ্জাৰী আপুন পেগু আৰু ৰাণী কামান তৰুলতা কুতুম আপোনালোক সকলোৱে এই 30 ডিচেম্বৰত আপোনালোকে উপভোগ কৰিবলৈ জীয়াদল ধেমাজিলৈ আহিব ৰিডম নাইট উপভোগ কৰিবলৈ খুবেই ভাল লাগিলে আচলতে বাৰ লগত কথা পাতি এতিয়া আমাৰ পাতি থাকিব মন যায় কিন্তু সময়ৰ অভাৱ ব্যস্ততাৰ মাজত আপুনি আমাক সময় দিলে খুব ভাল লাগিলে আৰু লগ পাম পুনৰ চিয়'ৰ ধন্যবাদ দিছোঁ গণ অধিকাৰক আৰু ধন্যবাদ দিছোঁ মোৰ ভণ্টিক আৰু গণ অধিকাৰ যেন অসমৰ চুকে কোণে ভাল খবৰবোৰ যেন বিয়পায় সেয়ে আশা ৰাখিছোঁ আৰু সদায় মানে সত্যৰ লগত যেন আপোনালোক থাকক আপোনাৰ গণ অধিকাৰে খুব ধুনীয়া নাম চেনেলটো গণ অধিকাৰ য়েছ বিৰাট পজিটিভ নেম হয় আৰু আশা ৰাখিছোঁ গণ অধিকাৰৰ কামেই কৰিব সেয়াই বহুত ধন্যবাদ কৰ্মকৰ্তালৈ আৰু আগতীয়াকৈ নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ প্ৰিয় দৰ্শকসকল আজি আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ পুনৰ নতুন এটা অনুষ্ঠানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰণি